নমস্কাৰ মই নয়নমণি আজিও আহিছো খুব ধুনিয়া ধুনিয়া হাতে বনোৱা মেখেলা চাদৰ লৈ পূজাৰ স্পেচিয়েল অফাৰ বুলি ক'ব লাগিব আপোনালোকে থাম্বনেইল চাই নিশ্চয় গমেই পাইছে মই থাম্বনেইলত লিখিছোৱে যে ফেব্ৰিক এপ্লিক কৰা মোৰ ষ্টকত থকা কাপোৰ কেইজোৰমান অফাৰ প্ৰাইজত লৈ আহিছো যদিহে আপোনালোকৰ পছন্দৰ ভিতৰত পৰে অৰ্ডাৰ কৰিব পাৰিব স্ক্ৰীনত নাম্বাৰটো দি থৈ দিম এইটো নম্বৰত হোৱাটছআপ কৰিব ডিটিডিসি কুৰিয়াৰ যোগে পঠাম মই অনলাইন পেমেন্ট কৰিব লাগিব কেছ অন ডেলিভাৰী নহয় আৰু কাপোৰ কেইজোৰ দেখাই যাও আৰু এফালৰ পৰা আৰু আপোনালোকে জনাব কাপোৰ কেইজোৰ কেনেকুৱা লাগিছে লগতে একেবাৰে যিমান পাৰো কম প্ৰাইজত দিব চেষ্টা কৰিম আগতকৈ আপোনালোকে ভিডিওটো চাই থাকিব হেকলৈ যিসকলে কাপোৰ চাই ভাল পায় আৰু যদি আজি প্ৰথম চাইছে চেনেলটো প্লিজ সাবস্ক্ৰাইব কৰি দিব বেছি দেৰি নকৰি কাপোৰ কেইজোৰ দেখাই যাও প্ৰথমে মই কেইজোৰমান কটনৰ ফেব্ৰিক এপ্লিক কৰা মেখেলা চাদৰ দেখাও তাৰ পিছত মই অফাৰৰ খিনি দেখাই যাম এয়া প্ৰথমে দেখাও এজোৰ বনাইছো ফেব্ৰিক এপ্লিক কৰা হালধীয়া ৰঙত পিওৰ কটনত কাপোৰটো পিওৰ কটনৰ হয় ইমান মৰম লাগিছে দেখিছেনে একদম ডাৰ্ক ইয়েলো কালাৰটো আৰু পিওৰ কটন হয় আৰু ইয়াৰে আপোনাৰ ব্লাউজ পিস নাথাকে মেখেলা আৰু চাদৰ দেখিছেনে চাদৰখন কিমান ধুনিয়া লাগিছে এইটো আচল থাকিব আৰু ইয়াতে আপোনাৰ সাইডত এনেকে বুকৰ ডিজাইনটো আৰু জাপি পিন্ধিলে আপোনালোকে এখিনিত আহিব এইটো এনেকে আৰু ইয়াৰে ব্লাউজ পিস নাথাকে মই কলুৱে মেখেলা আৰু চাদৰ আৰু এইখন মেখেলা থাকিব মেখেলা আৰু এনেকে দুটা ফুল থাকিব যদি এজোৰ কাপোৰ আপোনালোকৰ পছন্দ হৈছে স্ক্ৰিনশ্বট লব লৈ হোৱাটছআপ কৰিব এজোৰ লব পাৰিব মাত্ৰ 880 টকা মাত্ৰ 880 টকাত আপোনালোকে এজোৰ কাপোৰ লব পাৰিব আৰু এবাৰ দেখাম পেৰট গ্ৰীন কালাৰত ফেব্ৰিক এপ্লিক কৰা এজোৰ সব খুব ধুনিয়া হয় ডিজাইনটো এনেকে ৰাউন্ড টাইপ ডিজাইন এটা কৰা হৈছে ইয়াতে ৰাণী পিংক আৰু হোৱাইটেৰে ফুল কেটা দিয়া হৈছে এইটো আচল থাকিব আৰু ইয়াতে আপোনাৰ সাইডে সাইডে সৰু সৰুকে ফুল দিয়া হৈছে আৰু মাজতো দিয়া হৈছে আৰু গোটেই মাজতো দিয়া হৈছে আৰু ইয়াতে আপোনালোকে জাপি পিন্ধিলে মাজৰ ডিজাইনটো এনেকে আহিব কাপোৰজোৰত মাজৰ ডিজাইনটো এইটো ডিজাইনটো আহিব ইয়াতে একেলগে মানে তিনিটা দিয়া হৈছে এনেকে আৰু ইয়াৰে কলুৱে কাপোৰ কেইজোৰ পিওৰ কটন হয় কিন্তু ইয়াৰে ব্লাউজ পিস নাথাকিব ৰেডি টু ওৱেৰ কৰিব লাগিলে হেতু এক্সট্ৰা দিব লাগিব আৰু এখন মেখেলাখনৰ এনেকে ফুল দিয়া হৈছে এক লাইন ডাঙৰ ফুল আৰু সৰু সৰুকে ওপৰত দিয়া হৈছে যদি ইজোৰ কাপোৰ আপোনালোকৰ পছন্দ হৈছে স্ক্ৰিনশ্বট লব লৈ হোৱাটছআপ কৰিব ইজোৰ লব পাৰিব মাত্ৰ 880 টকা কাপোৰটো পিওৰ কটন হয় মাত্ৰ 880 টকাত আপোনালোকে লব পাৰিব আৰু পিওৰ কটনৰে আকৌ এজোৰ দেখাম পিংক কালাৰত বেলেগ বেলেগ কালাৰত বনাইছো ডিজাইন গিটাও অকমান বেলেগ বেলেগকে বনাই দিছো এইটো আচল থাকিব আৰু ইয়াৰে আপোনাৰ মাজৰ ডিজাইনটো এনেকে দিয়া হৈছে মাজত আপোনাৰ দুই সাইডে আছে ডিজাইনটো দেখাই দিও এয়া দুই সাইডে এনেকে আহিব দুই সাইডে আছে মানে দুফালে আছে জাপি লৈ পিন্ধিলে এনেও দুফালে দেখাই নাযায় মোৰ ইজোৰৰো জাপি দুফালে আছে হলেও মানে এইখিনি সোমায়া যায় এফালে থাকিলে হৈ যায় এনেকে নহয় নে তথাপি দুই সাইডে দি দিছো ইজোৰত এয়া চাওক এনেকে মাজত আহিব পিংক কালাৰ হয় কালাৰটো অলপ কাঢ়া পিংক বেবি পিংকতকে ডাঠ হয় আৰু এইখন মেখেলা যদি ইজোৰ কাপোৰ আপোনালোকৰ পছন্দ হৈছে স্ক্ৰিনশ্বট লব লৈ হোৱাটছআপ কৰিব ইজোৰ লব পাৰিব 880 টকা মাত্ৰ পিওৰ কটন হয় আৰু ফেব্ৰিক এপ্লিক আৰু লগতে মই এটা কথা কৈ দিও আমি ইয়াতে মিৰৰ ওয়াৰ্ক কৰিছো মাজতে ফেব্ৰিক কৰা হৈছে গুটেইখিনি কৰা হৈছে ইয়াতে হেইভাবে প্ৰাইসটো 800 টকা লোৱা হৈছে কিছুমানে কব 500 টকাটো পায় কিন্তু হেইবোৰটো এনেই আঠা লগাই থৈ দিয়ে নহৰে হেকাৰণে দিব পাৰে তেওঁলোকে ফেব্ৰিক নকৰে ষ্টন মাজত নলগায় দেখিছো বহুতৰে আৰু এইবাৰ মই দেখাম মিক্স পাটৰ কেইজনমান মেখেলা চাদৰ যিখিনি মই অফাৰ প্ৰাইজত দিব লৈছো আপোনালোকক প্ৰথম দেখাম এনেকুৱা পিংক কালাৰত এজোৰ মেখেলা চাদৰ আৰু কাপোৰৰ কোৱালিটি চাব আপোনালোকে বহুত বেছি ভাল হয় হেণ্ডমেড মিক্স পাটত কৰা হৈছে একদম ভাল কোৱালিটি আপোনালোকে গৰমো নাপায় কাপোৰটো গৰমতো পিন্ধিব পাৰি আৰু ঠাণ্ডাতো পিন্ধিবই পাৰি ক'ব নালাগে হেতু আৰু ইয়াৰ আচলত এনেকে ডাঙৰ ডাঙৰকে চাৰিটা দিয়া হৈছে খুব ধুনিয়াকে দহি কৰা আছে কাপোৰ গোটেই কেইজোৰ ৰেডি টু ওৱেৰ কৰা আছে কেৱল ব্লাউজটো চিলালে হ'ল নহলে আপোনালোকে মোৰ নিচিনাকে এনেকে মেচিং ব্লাউজ এটাও পিন্ধি লব পাৰে আৰু ইয়াৰে আপোনাৰ আচলটো মই দেখাই দিলো যেটো গ্লিটাৰ ওয়াৰ্ক কৰা হৈছে সেই কাৰণে অকমান ইয়াতে আপোনাৰ
বহুত কাপোৰৰ মাজত জাপি থলে এনেকে আঠা লগাৰ নিচিনা হয় পিছত বাৰু এনে ঠিক হৈ যায় ধোৱাৰ পিছত এনেকে মাজৰ ডিজাইনটো আহিব আপোনালোকৰ কাপোৰজোৰত এনেকে মাজৰ ডিজাইনটো আহিব আৰু এনেকে দুই সাইডে কৰা হৈছে দুই সাইডে মাজত এনেকে কৰা হৈছে আপোনালোকে জাপিও পিন্ধিব পাৰে নহলে মেলি লৈও পিন্ধিব পাৰে কাপোৰজোৰ আৰু মই কলোৱে দহিটো কৰা আছে কাপোৰজোৰৰ সেম কালাৰত ব্লাউজ পিসও পাব আপোনালোকে ব্লাউজ পিসটো সেম কালাৰত পাব এনেকে ব্লাউজ পিসৰ হাতত এনেকে ফুল কৰা আছে এইটো ফুলেই কৰা আছে ব্লাউজ পিসৰ হাতত এনেকে দুই সাইডে আহিব আৰু মেখেলাখন সিলাই ৰেডি কৰা আছে এইখন মেখেলা যদি ইজোৰ কাপোৰ আপোনালোকৰ পছন্দ হৈছে স্ক্ৰিনশ্বট লব লৈ হোৱাটছআপ কৰিব ইজোৰ লব পাৰিব এনে মই এইবিলাক কাপোৰ আগতে 2200 2000 এনেকে বিক্ৰী কৰিছো কুৰিয়াৰ চাৰ্জ মিলাই এতিয়া লব পাৰিব মাত্ৰ 1600 টকা মাত্ৰ 1600 টকাত আপোনালোকে অফাৰ প্ৰাইজত ইকিজোৰ কাপোৰ লব পাৰিব হ্যান্ডমেড মিক্স পাট হয় কাপোৰৰ মেটেৰিয়েল বহুত বেছি ভাল হয় আৰু এজোৰ দেখাম ইজোৰ চাওক বেবি পিংক আচলটো ইজোৰ কন্ট্ৰাস্টৰ হয় অৱশ্যে আচলটো এনেকুৱা বেবি পিংক থাকিব মাল্টি কালাৰত দহি কৰা আছে ফুলৰ কালাৰেৰে আৰু মাজৰখিনি হোৱাইট কাপোৰজুৰে তেনেকুৱা হয় এটো মানে কাটি সিলোৱা নহয় দেই এই কাপোৰজুৰে মানে তেনেকুৱাকে বুইছে আচলটো কন্ট্ৰাস্ট কৰি বুৱা হৈছে আৰু এনেকুৱা এটা লতা টাইপ ডিজাইন থাকিব আচলত আৰু ইয়াৰে আপোনাৰ মাজৰ ডিজাইনটো হেভি আছে এনেকুৱা এইটো মাজৰ ডিজাইনটো আহিব আপোনালোকে জাপি লৈ পিন্ধিবও পাৰে ইজোৰ কাপোৰজোৰ আৰু এনেকে আহিব মাজৰ ডিজাইনটো আৰু মই কলোৱে আচলটো বেবি পিংক থাকিব কন্ট্ৰাস্টত আৰু ব্লাউজ পিসটো এনেকুৱা কালাৰত থাকিব বেবি পিংক কালাৰত ব্লাউজ পিসটো আৰু মেখেলাখন দেখাই দিও মেখেলাখনো আপোনাৰ এনেকুৱা হয় ওপৰৰখিনি হোৱাইট আৰু তলৰখিনি পিংক এনেকুৱা খুব ধুনিয়া হয় কাপোৰজোৰ পূজাত পিন্ধিব পৰা বহুত ধুনিয়া হয় কাপোৰজোৰ যদি ইজোৰ কাপোৰ আপোনালোকৰ পছন্দ হৈছে স্ক্ৰিনশ্বট লব লৈ হোৱাটছআপ কৰিব মাত্ৰ 1600 টকাত লব পাৰিব এটো অফাৰ প্ৰাইজত হয় এনে 2000 টকা আপুনি যদি বেলেগ কালাৰত অৰ্ডাৰ কৰে 2000 টকা পৰিব কুৰিয়াৰ চাৰ্জটো এক্সট্ৰা দিব লাগিব ইজোৰ মাত্ৰ 1600 টকাত আপোনালোকে লব পাৰিব সোনকালে স্ক্ৰিনত দিয়া নম্বৰত হোৱাটছআপ কৰিব কেছ অন ডেলিভাৰী নহয় মই কৈছোৱে অনলাইন পেমেন্ট হে কৰিব লাগিব ইজোৰ দেখাম পিচ কালাৰ টাইপ এনেকুৱা লাইট কালাৰ হয় কালাৰটো বহুত বেছি ডাৰ্কো নহয় লাইট মানে কিনেকুৱা দুটা সিক আছে পিচ কালাৰত ইয়েলো বুইছে কাপোৰজোৰত আৰু দুটা সিক আছে আৰু ডিজাইনটো দেখিছেনে একদম ইউনিক হয় এনেকুৱা ফুলত এটা ভুমুৰা পৰি আছে তেনেকুৱা ডিজাইন হয় বহুত বেছি ধুনিয়া কাপোৰজোৰ আৰু এটো আচলটো থাকিব আচলটো কাপোৰ কিজোৰ মানে হেঁচাত ইজোৰৰ ওপৰত সিজোৰ জাপি থৈছে যে এনেকা হৈ গৈছে আৰু সময় নাপাও মানে ঠিক কৰিব আৰু এয়া চাওকচোন এটো আচল থাকিব আৰু গোটেই সাইডে সাইডে এই ডাঙৰ ফুলটোৱে মানে কৰি দিয়া হৈছে মাজত সৰু সৰুকে দিয়া হৈছে গোটেই সাইডে সাইডে এনেকে মই দেখাই দিলো গোটেই সাইডে সাইডে এনেকে আহিব দুই সাইডে কাপোৰজোৰত আপোনালোকে মেলিও পিন্ধিব পাৰিব ইচ্ছা কৰিলে জাপি লৈও পিন্ধিব পাৰিব এনেকে আহিব দুই সাইডে আৰু ইয়াৰে সেম কালাৰত আপোনালোকে ব্লাউজ পিসও পাব সেম কালাৰত কাপোৰজোৰ কালাৰটো মানে একদম ইউনিক বুলি ক'ব লাগিব পিচ কালাৰত ইয়েলো কালাৰ বৈছে দুটা সিক আছে আপোনালোকে ধৰিব পাৰিছে চাগে কাপোৰজোৰত দুটা সিক আছে বহুত ধুনিয়া হয় লাইটৰ পোহৰত বহুত ধুনিয়া মানে হেৰি আহে আৰু ইয়াৰে আপোনাৰ ব্লাউজ পিসটো সেম কালাৰত পাব মেখেলাখন বাৰু সিলোৱা হোৱা নাই সিলাব লাগিলে সিলাই দিম যেহেতু মেখেলা সিলোৱা নাই ইজোৰ কাপোৰ আপোনালোকে লব পাৰিব 1500ত মাত্ৰ 1500 টকাত লব পাৰিব একেবাৰে অফাৰ প্ৰাইস আৰু একদম ইউনিক ডিজাইন বুলি ক'ব লাগিব বহুত বেছি ধুনিয়া হয় ডিজাইনটো সোনকালে স্ক্ৰিনশ্বট লব লৈ হোৱাটছআপ কৰিব ইজোৰ মাত্ৰ 1500 টকাত লব পাৰিব মেখেলাখন সিলাব লাগিলে হেতু এক্সট্ৰা দিব লাগিব যেহেতু মেখেলা সিলোৱা নাই দামটো আৰু 100 টকা কমাই দিছো আগৰ কিজোৰতকে এবাৰ দেখাম বেবি পিংক কালাৰত এজোৰ খুব ধুনিয়া মেখেলা চাদৰ এইটো ডিজাইনত মই আগতে ৰেডত পিচ কালাৰত এনেকে বহুত কেইটা কালাৰত বনাইছো ইয়াতে আপোনাৰ মাল্টি কালাৰত লেজ এটা খুব ধুনিয়া লগোৱা আছে দহি নিচিনাকে আৰু এনেকে মাল্টি কালাৰ ফ্লাৱাৰ লেজ লগোৱা হৈছে আৰু কাপোৰজোৰ আপোনালোকে যিসকলে জাপি পিন্ধি কাপোৰ ভাল পায় তেনেকুৱা কে বৰ্ডাৰ এনেকে কৰা হৈছে কাপোৰজোৰ এনেকে বৰ্ডাৰ গোটেই বৰ্ডাৰটো কৰা হৈছে হেভি হয় কাপোৰজোৰ আৰু এইটো ডিজাইনত মই আগতে হ্যান্ডমেড মিক্স পাৰত যিমান কিজোৰ বনাইছো 2350 কৈ বিক্ৰী কৰিছো 2350 টকা যিসকলে লৈছে জানেই
এয়া চাওক আচল মানে এনেকে আহিব গোটেই বৰ্ডাৰটো কাপোৰযোৰৰ আৰু মই আচলটো দেখাই দিলো একদম মৰম লগা এটা হেৰি কৰা আছে লেজ ৱৰ্ক কৰা আছে কাপোৰযোৰত আৰু সেম কালাৰত আপোনালোকে ব্লাউজ পিচ পাব ব্লাউজ পিচৰ হাতত এনেকে ফুল কৰা আছে আৰু এইখন মেখেলাখন চিলাই ৰেডি কৰা আছে আপোনালোকে ডাইৰেক্ট পিন্ধিলেই হ'ল যদি এইযোৰ কাপোৰ আপোনালোকৰ পছন্দ হৈছে স্ক্ৰীনশ্বট ল'ব লৈ হোৱাটছআপ কৰিব এইযোৰ একেবাৰে অফাৰ প্ৰাইজত পাব মাত্ৰ 1900 টকাত আপোনালোকে ল'ব পাৰিব স্ক্ৰীনশ্বট ল'ব লৈ হোৱাটছআপ কৰিব কাপোৰৰ মেটেৰিয়েল বহুত বেছি ভাল হয় কি কম মই আৰু একদম হেণ্ডমেড মিক্স পাট হয় কাপোৰ কিযোৰ এবাৰ এযোৰ দেখাম মুগা কালাৰত খুব ধুনীয়া হয় ডিজাইনটো এইটো ডিজাইনত মই হোৱাইটত অফ হোৱাইটত যেতিয়া বনাইছিলো আপোনালোকে বহুত বেছি ভাল পাইছিলে এয়া চাওক এইটো ডিজাইনটো আচলটো এনেকে আহিব আচলত এনেকুৱা ডাঙৰ ফুল দুটা মাজত এটা সৰু ফুল থাকিব আৰু ইয়াতে বুকত বৰাকৈ এনেকে ডিজাইনটো কৰা হৈছে কালাৰটো মুগা কালাৰ হয় কাপোৰযোৰৰ এনেকে আহিব আৰু সাইডে সাইডে এনেকে ফুল দিয়া হৈছে কাপোৰযোৰ আৰু ইয়াতে আপোনালোকে সেম কালাৰত ব্লাউজ পিচো পাব আৰু এইখন মেখেলাখন চিলাই ৰেডি কৰা আছে এয়া মেখেলাখন ফলস লগাই দিয়া হৈছে মেখেলাখনত যদি ইজোৰ কাপোৰ আপোনালোকৰ পছন্দ হৈছে স্ক্ৰীনশ্বট ল'ব লৈ হোৱাটছআপ কৰিব ইজোৰ ল'ব পাৰিব মাত্ৰ 1500 টকা একেবাৰে পূজা স্পেচিয়েল অফাৰ বুলি ক'ব লাগিব মাত্ৰ 1500 টকাত ল'ব পাৰিব মাত্ৰ অফাৰ দুদিনৰ কাৰণে থাকিব যদি পছন্দ হৈছে সোনকালে স্ক্ৰীনশ্বট ল'ব লৈ হোৱাটছআপ কৰিব বেবি পিংক কালাৰত আকৌ এযোৰ ইউনিক ডিজাইন দেখাম ভিডিঅ'টো মই দিছো যিসকলে আগৰ পৰা আছে চাইছে জানে খুব ধুনীয়া এটা ছাতি ডিজাইনৰ মেখেলা চাদৰ ফেব্ৰিক এপ্লিক কৰি উলিওৱা হৈছে ব্লাউজ পিচো থাকিব ইয়াতে ব্লাউজ পিচৰ হাতত ফুল দিয়া হৈছে ব্লাউজ পিচটোৰ হাতত এনেকে ফুল দিয়া হৈছে এইটো ফুলটো ব্লাউজ পিচটোৰ আগত দেখাই দিলো যেটো ওলাই গ'ল আৰু ইয়াৰে আপোনাৰ এখন চাদৰত এনেকে তিনিটা থাকিব আৰু ফুল আৰু এনেকে দুটা কালাৰেৰে দহি কৰা আছে কাপোৰযোৰত আৰু গোটেই সাইডে সাইডে এনেকে ফুলৰ ডিজাইনখিনি কৰি দিয়া হৈছে আৰু এনেকে মাজত আপোনাৰ এইটো ডিজাইনটো আহিব ছাতি ডিজাইনটো এনেকে আহিব মাজত আৰু কাপোৰযোৰ একদম ইউনিক হয় মানে এনেকুৱা কাপোৰবোৰ আপোনালোকে বিয়া পাৰ্টিটো পিন্ধিব পাৰে খুব ধুনীয়া হয় ডিজাইনটো একদম ইউনিক হয় এইযোৰ ব্লাউজ পিচটো আপোনালোকক দেখাই দিলো দহিটো খুব ধুনীয়াকে কৰা আছে দুটা কালাৰত আৰু মেখেলাখন চিলাই ৰেডি কৰা আছে ফলস লগাই দিয়া হৈছে মেখেলাখনত এসা মেখেলাখন চিলাই ৰেডি কৰা আছে যদি ইজোৰ কাপোৰ আপোনালোকৰ পছন্দৰ ভিতৰত পৰিছে স্ক্ৰীনশ্বট ল'ব লৈ হোৱাটছআপ কৰিব ইজোৰ ল'ব পাৰিব মাত্ৰ 1900 টকা 1900ত ল'ব পাৰিব যদি বেলেগ কালাৰত অৰ্ডাৰ কৰে প্ৰাইচটো বেছি হ'ব এইটো অফাৰ প্ৰাইজত নহ'ব আৰু এবাৰ দেখাম এযোৰ কালাৰটো এইটো আপোনালোকে পাৰ্পল কালাৰ বুলিও ক'ব পাৰে আমাৰ অসমীয়া ভাষাত নবাজি কালাৰ আমি নবাজি ফুলৰ নিচিনা কালাৰ বুলি কওঁ যে হেনেকুৱা হয় কালাৰটো আৰু ইয়াতে ব্লাউজ পিচটো থাকিব ফুল কৰা থাকিব আৰু ডিজাইনটো একদম ইউনিক হয় ইয়া মাত্ৰ এযোৰ কাপোৰতে কৰিছো এইটো ডিজাইন খুব ধুনীয়া হয় আৰু ইয়াতে যে এইটো ডাঙৰ ফ্লাৱাৰ লেচটো দেখিছেনে এইটো 600 টকা পৰে গোটেই ৰুলটো আনিলে বহুত বেছি দামৰ হয় সেইবাবে কাপোৰযোৰৰ প্ৰাইচটো বেছি পৰে মই আজি অফাৰ প্ৰাইজত দিব লৈছো যেহেতু মোৰ ষ্টকত আছে নতুনকৈ বনালে প্ৰাইচটো বেছিয়ে পৰিব কাপোৰযোৰৰ আৰু এনেকে সাইডে সাইডে গোটেই সাইডে সাইডে ডাঙৰ ফুলটোৱে কৰি দিয়া হৈছে দুয়ো সাইডে মাজতো এনেকে ডাঙৰ ফুলটো এটা এটা লগাই দিয়া হৈছে কাপোৰযোৰ ধৰিব পাৰিছে নিশ্চয় এনেকে আহিব কাপোৰযোৰ আৰু আপোনালোকে ইচ্ছা কৰে মেলি পিন্ধিব পাৰে কাপোৰযোৰ মেলি পিন্ধিলে বেছি ভাল লাগিব জাপি পিন্ধাতকৈ আৰু বহুত বেছি ভাল লাগিব যদি কাপোৰযোৰ আপোনালোকে মেলি পিন্ধে সেম কালাৰ ব্লাউজ পিচ পাব দেখাই দিলো মেখেলাখন চিলাই একদম ৰেডি কৰি থোৱা আছে মেখেলাখন ফলস লগাই ৰেডি কৰা আছে যদি ইজোৰ কাপোৰ আপোনালোকৰ পছন্দ হৈছে স্ক্ৰীনশ্বট ল'ব লৈ হোৱাটছআপ কৰিব ইজোৰ মই ক'লোৱে ফ্লাৱাৰ লিষ্টৰ দামটো অলপ বেছিয়ে পৰে ইজোৰ এনে মই 2400 কৈ এনেকুৱা ফ্লাৱাৰ লেজৰ কাপোৰবোৰ আগতে বিক্ৰী কৰিছো কাপোৰৰ মেটেৰিয়েল একদম সফট হয় ইজোৰ একেবাৰে অফাৰ প্ৰাইজত পাব মাত্ৰ 1950 টকা 1950 টকাত পাব আজিৰ কাপোৰবোৰ একেবাৰে সবখিনি কাপোৰ আপোনালোকে 2000 টকাৰ তলত ল'ব পাৰিব অফাৰ প্ৰাইজত আৰু এযোৰ দেখাম পিংক কালাৰতে হয় কালাৰটো পিংকো নহয় পিচো নহয় তেনেকুৱা একদম পিংকটো নপৰে কালাৰটো দেখিছেনে অলপ বেলেগ হয়
পিংক টাইপে হয় পিংক টাইপ বুলিয়ে ক'ব লাগিব আৰু ব্লাউজ পিছো আছে কাপোৰজোৰত আৰু এইটো ডিজাইন যে কিমান বনাইছো মই আপোনালোকে খুবেই পছন্দ কৰিছে বগাত বিশেষকৈ বগাত বহুত কিজোৰ বনাইছো অফ হোৱাইটটো এইটো আচল থাকিব এনেকুৱা ৰাউন্ড ডিজাইনটো মাজত সাইডত সৰু 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 মানে ডিজাইনটোৰ আধা অংশখিনি দিয়া হৈছে আৰু গোটেই সাইডে সাইডে নহয় এনেকে ফুলটো কৰি দিয়া হৈছে এনেকে গোটেই সাইডে সাইডে ফুলটো কৰা আছে কাপোৰজোৰত আপোনালোকে ইচ্ছা কৰিলে মেলি পিন্ধিব পাৰে নহলে জাপি পিন্ধিবও পাৰে এনেকুৱা ডিজাইন বিলাক আগতে মই বেলেগ বেলেগ কালাৰত বনাইছিলো এইটো এটা কালাৰত আছে এভেইলেবল বৰ্তমান মোৰ হাতত ইচ্ছা কৰিলে আপোনালোকে মেলি পিন্ধিব পাৰে আৰু জাপি লৈ পিন্ধিলেও কথা নাই এনেকে আহিব ডিজাইনটো আৰু ইয়াতে সেম কালাৰত ব্লাউজ পিস আছে ব্লাউজ পিছত ফুল কৰা আছে মেখেলাখন সিলাই ৰেডি কৰা আছে এইখন মেখেলা সিলাই একদম ৰেডি কৰি থোৱা আছে যদি ইজোৰ কাপোৰ আপোনালোকৰ পছন্দ হৈছে স্ক্ৰিনশ্বট ল'ব লৈ হোৱাটছআপ কৰিব এইজোৰ ল'ব পাৰিব মাত্ৰ 1600 টকা মাত্ৰ 1600 টকাত ল'ব পাৰিব বেলেগ কালাৰত অৰ্ডাৰ কৰিলে 2000ৰ ওপৰত পৰিব মাত্ৰ 1600 টকাত আপোনালোকে অৰ্ডাৰ কৰিব পাৰিব আৰু এজোৰ দেখাম কালাৰটো হল এয়া চাওক ৰয়েল ব্লু কালাৰত খুব ধুনীয়া এটা ডিজাইন কৰা হৈছে এয়া ব্লাউজ পিসটো আহি গল এয়া এইটো আচল থাকিব এনেকুৱা ৰাউন্ড টাইপ ডিজাইনটো কৰা হৈছে হোৱাইট আৰু বেবি পিংক ফ্লাৱাৰ লেজিৰে আৰু ইয়াতে বেবি পিংক কালাৰেৰে দহিটো কৰা আছে কাপোৰজোৰা আৰু গোটেই সাইডে সাইডে সৰু সৰুকে ফুল কৰা আছে মাজৰ ডিজাইনটো হেভিকে কৰা আছে মাজৰ ডিজাইনটো দেখাই দিও এয়া চাওক মাজত এনেকে দুটা আহিব কাপোৰজোৰত এনেকে দুটা এনেকে ৰাউন্ড টাইপ ডিজাইন আহিব মই এইটো ডিজাইন ৰেডত আৰু ৰাণী পিংক কালাৰত বনাইছিলো সেই কিজোৰ বিক্ৰী হৈছে এইটো মাত্ৰ এটা পিস আছে ৰয়েল ব্লু কালাৰত এটা কালাৰত বনোৱা হৈছে বেলেগ বেলেগ ডিজাইন সেম কালাৰত নহয় এয়া চাওক এইটো এটা এনেকে আহিব মাজৰখিনি আৰু আচলটো দেখাই দিলো দহিটোটো কৰা আছে সেম কালাৰত ব্লাউজ পিস থাকিব ব্লাউজ পিসৰ হাতত পৰাকৈ ফুল কৰা আছে এয়া ব্লাউজ পিসৰ হাতত এইটো ফুল আহিব আৰু ইয়াতে আপোনাৰ মেখেলাখন সিলাই ৰেডি কৰি থোৱা আছে ফলস লগাই থোৱা আছে যদি ইজোৰ কাপোৰ আপোনালোকৰ পছন্দৰ ভিতৰত পৰিছে স্ক্ৰিনশ্বট ল'ব এয়া স্ক্ৰিনশ্বট ল'ব লৈ হোৱাটছআপ কৰিব ইজোৰ ল'ব পাৰিব মাত্ৰ 1950 টকা 1950 টকাত ল'ব পাৰিব বেলেগ কালাৰত অৰ্ডাৰ কৰিলে প্ৰাইচটো বেছি হ'ব একেবাৰে অফাৰ প্ৰাইচত দিব চেষ্টা কৰিছো শেষত এজোৰ দেখাম ইজোৰ চাওক মই ফটোখন বাৰু লগাই দিম কাপোৰজোৰ গোটেই আৰু মেলি নাথাকো ইজোৰ কালাৰটো বটল গ্ৰীন হয় বাটাৰফ্লাই ডিজাইনৰ ইজোৰ অৱশ্যে কমত দিব নোৱাৰি তথাপি চেষ্টা কৰিছো যেহেতু ফ্লাৱাৰ লেজ বহুতখিনি লাগিছে কাপোৰজোৰ আৰু গোটেই সাইডে সাইডে লতা টাইপ ডিজাইন কৰি দিয়া হৈছে মাজত এটা এনেকে বাটাৰফ্লাই দিয়া হৈছে আৰু আপোনালোকে মই ফটোখন লগাই দিম মেখেলাখনতো তিনিটা বাটাৰফ্লাই থাকিব আৰু ইজোৰ কাপোৰ একেবাৰে অফাৰ প্ৰাইজত দিম 1950 টকা ইয়াতকৈ কমত নোৱাৰিম অফাৰ প্ৰাইজত দি দিছো যিখিনি পাৰিছো আপোনালোকৰ যদি পছন্দ হৈছে অৰ্ডাৰ কৰিব আৰু লগতে জনাব কাপোৰখিনি চাই কেনেকুৱা পাইছে মই আগতো অফাৰ প্ৰাইজৰ ভিডিঅ' দিছো দুদিন আগত আৰু আপোনালোকক কৈছিলো যে আকৌ আনিম অফাৰ প্ৰাইজত আজি আকৌ দিলো আৰু পাৰিলে অহা সপ্তাহলৈ আকৌ লৈ আহিম ধুনীয়া ধুনীয়া মেখেলা চাদৰ তেতিয়ালৈকে আপোনালোকে চাই থাকিব তেনেহলে আজিলৈ আহিছো ধন্যবাদ